এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট সন্দৰ্ভত আহি পৰিছে এটা নতুন খবৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুসৰি জুনৰ 20 তাৰিখত কিয় ঘোষণা কৰিব নোৱাৰিলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কাৰ ফলৰ কাৰণে সময়মতে ঘোষণা কৰিব নোৱাৰিলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। বৰ্তমান সময়ছোৱাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ কাউন্সিলৰ ফালৰ পৰা নতুনকৈ শেহতীয়া কি খবৰ, কেতিয়া ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কোন তাৰিখে কেইটা ৱেবছাইটৰ জৰিয়তে, লগতে দিনৰ কেই বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, এনেকুৱা প্ৰশ্ন বহুতৰে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ সংক্ৰান্তত আহি পৰিছে এটা নতুন খবৰ। হয়, 20 তাৰিখৰ জৰিয়তে চাওক সবিশেষ খবৰ। পূৰ্বে কাউন্সিলৰ ফালৰ পৰা ঘোষণা কৰিছিলে 20 জুনত ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কিন্তু 20 জুনত ঘোষণা কৰিব নোৱাৰিলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এতিয়া পৰৱৰ্তী কোন তাৰিখত ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত নতুন তাৰিখ সন্দৰ্ভত এতিয়ালৈকে কাউন্সিলৰ ফালৰ পৰা অফিচিয়েলি কোনো ধৰণৰ এনাউন্সমেণ্ট কৰা নাই যদিও বিভিন্ন সংবাদ মাধ্যম লগতে ৱেব পৰ্টেল আৰু ৱেবছাইটৰ জৰিয়তে প্ৰচাৰিত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ক'ব পৰা যায় জুন মাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। একেলগে ছাত্ৰ-ছাত্ৰীসকলে কেইবাখনো ৱেবছাইটৰ জৰিয়তে চাব পাৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। লগতে কাউন্সিলৰ ফালৰ পৰা অফিচিয়েলি এটা মোবাইল এপ্লিকেশ্যন থাকিব, যিটো প্লে ষ্ট'ৰত গৈ কিনে ডাউনলোড কৰি সেই এপ্লিকেশ্যনৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব ৰিজাল্টসমূহ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত নতুনকৈ তাৰিখ এতিয়ালৈকে অফিচিয়েলি এনাউন্সমেণ্ট কৰা নাই যদিও কাউন্সিলৰ ফালৰ পৰা বিভিন্নজনে ইতিমধ্যে ব্যক্ত কৰিছে জুন মাহৰ ভিতৰতে ঘোষণা হ'ব, অৰ্থাৎ জুন মাহৰ 30 তাৰিখৰ ভিতৰতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত কি মতামত সেয়া কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।